এইবাৰ অসমৰ HS আৰু HSLC পৰীক্ষাত যিসকল প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছে তেওঁলোক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালো। বহুতে হয়তো অসমৰ ভিতৰত ভালদৰে উত্তীৰ্ণ হৈছে ৰেংকিং লৈ পেলাই। বহুতে ফাৰ্ষ্ট ডিভিজন পাইছে, লেটাৰ পাইছে, ছেকেণ্ড ডিভিজন পাইছে আৰু বহুতে হয়তো থাৰ্ড ডিভিজনো পাইছে। মই সকলোকে ধন্যবাদ জনাইছো আৰু সকলোৰে ভৱিষ্যতৰ উন্নতিৰ কাৰণে কামনা কৰিছো। মই এইকাৰণে এই ভিডিঅ'টিৰে তোমালোকৰ আগত কেইটামান কথা ক'ব বিচাৰিছো, কাৰণ আজিৰ এই পৃথিৱীখন সম্পূৰ্ণভাৱে ডিষ্ট্ৰেক্টেড পৃথিৱী হৈ গৈছে। তোমাৰ ছ'চিয়েল মিডিয়াই হওক নাইবা অন্য বাতৰিয়ে হওক, গোটেই পৃথিৱীৰ পৰা যিবিলাক ডেইলি বেচিছত আমি কনজিউম কৰি আছো, সকলোবোৰ হয়তো আমাৰ কাৰণে দৰকাৰ নহ'বও পাৰে। সেইকাৰণে মই কৈছো, তোমালোকে এতিয়া হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী পাৰ হৈ জীৱনৰ এটা নতুন খোজত আগবাঢ়িছা আৰু আগবাঢ়িবলৈ উলিয়াইছা। তোমালোকে সদায় এটা কথাই মনত ৰাখিবা, প্ৰতি 2 বছৰ 3 বছৰৰ মূৰে মূৰে টেকন'লজিবিলাক চেঞ্জ হৈ আছে, নতুন নতুন টেকন'লজি আহি আছে। ছ'চিয়েল মিডিয়া বহু ধৰণে ডিষ্ট্ৰেক্টেড হৈ গৈ আছে। গতিকে যিয়েই নকৰা কিয় ইন ফিউচাৰ, যিয়েই তোমালোকৰ গ'ল নহওক কিয় লাইফৰ কেৰিয়াৰৰ কাৰণে, সদায় এটা কথাই মনত ৰাখিবা, যদি তুমি ডক্টৰ হ'ব গৈ আছা, ইঞ্জিনিয়াৰ হ'ব গৈ আছা, নাইবা ছায়েন্স লৈ পেলাই স্কুল টিচাৰ, লেকচাৰাৰ নাইবা গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে যাব খুজিছা, আৰ্টছ লৈ পেলাই, কমাৰ্চ লৈ পেলাই, এটা কথাই মনত ৰাখিবা, নিজক স্কিল্ড কৰি ল'বা। ছাবজেক্ট মেটাৰ এক্সপাৰ্ট হ'বৰ কাৰণে চেষ্টা কৰিবা প্ৰথমে। তাৰপিছত চাকৰি হওক, নিজৰ কৰ্মসংস্থানেই হওক, ব্যৱসায় হিচাপে হওক, নাইবা নিজৰ ফেমিলি বিজনেছতে হওক, নাইবা ফাৰ্মিঙেই হওক, যিকোনো কামত যোৱাৰ আগতে নিজৰ যিটো একাডেমিক কোৱালিফিকেশ্যন হয়, সেইটোত তুমি ছাবজেক্ট মেটাৰ এক্সপাৰ্ট হ'বৰ কাৰণে চেষ্টা কৰিবা। আজি হয়তো বহুতে নিজৰ গাঁওখন, নিজৰ জিলাখন এৰি প্ৰথমবাৰ ডাঙৰ চহৰত যাব পঢ়িবৰ কাৰণে। বহুতে হয়তো গুৱাহাটীৰ দৰে ডাঙৰ চহৰ আজিলৈকে দেখা নাই, প্ৰথমবাৰ আহিব। মা দেউতাই বহু আশা কৰি তেওঁলোকক পঠাব। গুৱাহাটী হৈছে ডাঙৰ চহৰ। ইণ্ডিয়াৰ ভিতৰত, ভাৰতবৰ্ষৰ ভিতৰত আজিকালি এখন গ্ৰ'য়িং চিটি হিচাপে পৰিচিত হৈছে। গতিকে গুৱাহাটীত তোমালোকে নিজৰ কম্পিটিশ্যন পাবা, নতুন নতুন নেটৱৰ্কিং হ'ব। সেই সকলোবোৰ ভাবি চিন্তি চালি জাৰি তোমালোকে নিজে আগবাঢ়ি যাবৰ কাৰণে যিসকল বন্ধু হওক, বান্ধৱী হওক, নেটৱৰ্কিঙত থকা নাইবা টিচাৰ হওক, সকলোৰে লগত ভালদৰে মিলি জুলি নিজৰ যিটো গ'ল, নিজৰ যিটো এইম, সেইটোৰ লক্ষ্য ৰাখিহে আগবাঢ়ি যাবা। আমাৰ বহুতে দুখীয়া ঘৰৰ পৰাও আহিছে। দুখীয়া ঘৰ বুলি কোৱাৰ লগে লগে মই এইটো ক'ব বিচৰা নাই, নাইবা ক্ষমা কৰিব, মই কাকো অসন্মান কৰিব বিচৰা নাই। কিন্তু এটা কথা, কাৰণ ময়ো এজন লোৱাৰ মিডিল ক্লাছ, মা দেউতা মোৰ লোৱাৰ মিডিল ক্লাছ আছিলে। গতিকে দুখীয়া বুলি ক'লে অনুভৱ কৰিব পাৰোঁ, দুখীয়া বুলি ক'লে আমাৰ মা দেউতাই কেনেকুৱা কথা ভাবে, কেনেধৰণে আমাক ডাঙৰ দীঘল কৰিছিলে, সেই কথাবোৰ মনত পৰে। আমি যেতিয়া ছাকচেছফুল হওঁ, আমাৰ দুখীয়া ঘৰৰ মা দেউতাসকলে, যিসকলৰ ধৰক মায়ে ঘৰখন চলাই আছে নাইবা দেউতাই ঘৰখন চলাই আছে, তেওঁলোকৰ ল'ৰা নাইবা ছোৱালীজনীয়ে যদি ছাকচেছ হয়, তেওঁলোকে সেই ধনী মানুহৰ দৰে সমাজত হাঁহি ধেমালি নাইবা ফূৰ্তি কৰিব নোৱাৰে। তেওঁলোকে সেই সুখটো
ল'ৰাজনে মেট্ৰিকত ভালদৰে পাছ হৈছে, হায়াৰ ছেকেণ্ডেৰীত ভালদৰে পাছ হৈছে, সেই যিটো সুখটো নিজৰ ভিতৰতে ৰাখি থৈ দিয়ে, তেওঁলোকে কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে। তাৰ এটাই কাৰণ হৈছে যে কালি যদি মোৰ ল'ৰাটোৱে যদি কিবা ভুল কৰে, নাইবা মোৰ ছোৱালীজনীয়ে যদি কিবা ভুল কৰে, কালি যদি মোৰ ল'ৰাটোৱে ভালদৰে কোনো কাম কৰিব নোৱাৰে, কালি যদি মোৰ ল'ৰাটোৱে চাকৰি নাপায়, ছোৱালীজনীয়ে যদি চাকৰি নাপায়, ঘৰতে বহি থাকিব লাগে, তেওঁলোকে সেই দূৰদৰ্শিতামূলক চিন্তাবিলাক কৰে। তেওঁলোকে ভাবে সমাজত তেতিয়া মানুহে মোক কি বুলি ক'ব, আমাৰ ফেমিলিটো কি বুলি ক'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে তোমালোকৰ মা দেউতা সবল নহয়, বহু কষ্ট কৰি তোমালোকক পঢ়ি তেওঁলোকৰ সপোনটো তোমালোকৰ থ্ৰুৰে দেখিব বিচাৰিছে, ৰিয়েলাইজ কৰিব বিচাৰিছে, তেওঁলোকক মই এটা কথাই কওঁ, তোমালোকে নিজৰ যত্ন ল'বা, নিজৰ গোলছ, নিজৰ যিটো এইম ইন লাইফ সেইটো পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিবা। আজিকালি অসম চৰকাৰৰ চাকৰিবোৰ ওলাই থাকে, এতিয়াৰ পৰাই সেইবিলাকৰ ওপৰত ষ্টাডি কৰি থাকা। BA পাছ কৰিলে, BSc পাছ কৰিলে, নাইবা কিবা প্ৰফেশ্যনেল কোৰ্চ পাছ কৰিলেই যে আমি সেইবিলাক পঢ়িব লাগে সেইটো নহয়। এতিয়াৰ পৰা আগৰে পৰাই তোমালোকে নিজকে কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰা। বহুখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি আছে, অসম গভৰ্ণমেণ্টৰ চাকৰি আছে, তোমালোকে সেইবিলাকৰ কাৰণেও চেষ্টা কৰা। কাৰণ সময়বোৰ গৈয়ে থাকিব, সময়বোৰ কেতিয়াও ৰৈ নাথাকে। আজি তুমি ফাৰ্ষ্ট ইয়াৰ, কালি ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ আহিয়েই পাব তোমালোকৰ। গতিকে নিজক ছাবজেক্ট মেটাৰ এক্সপাৰ্ট হিচাপে আগবঢ়াই লৈ গৈ থকা, চাকৰিৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰা, বিজনেছ যদি কৰিব মন আছে, নাইবা ফেমিলি বিজনেছ যদি আছে, মাজে মাজে ফেমিলি বিজনেছত সহায় কৰা ইণ্টাৰ্ণ হিচাপে, আৰু বিজনেছ ৰিলেটেড নেটৱৰ্কিংবিলাকত যোৱা, জাষ্ট শ্ব' আপ, যোৱা, মনে মনে পিছত বহি থকা, কোনেও তোমাক মাতিব নালাগে, নাইবা হাই হেল্ল' কৰিব নালাগে, নাইবা চিনিও পাব নালাগে, জাষ্ট যোৱা। তাতে বিজনেছমেনসকলে কেনেকৈ কথা পাতে, কেনেকৈ ড্ৰেছ আপ কৰে, কেনেকৈ তেওঁলোকে নিজক মানে সজাই ৰাখে, সেইবিলাকো চাবলৈ যোৱা, বহুত হেল্প হয়। এতিয়া গুৱাহাটীত আজিকালি বহু ধৰণৰ এক্সিবিশ্যনছ হয়, তোমালোকে মানে বহুকেইটা এক্সিবিশ্যন চেণ্টাৰ্ছো আছে গুৱাহাটীত। আৰু গুৱাহাটী যিহেতু গ্ৰ'য়িং চিটি হয়, ভিন্ন ৰাজ্যৰ মানুহবোৰ আহে, তেওঁলোকৰ লগত কথা পতা, নিজৰ কমিউনিকেশ্যন স্কিলছটো ভাল কৰিবৰ কাৰণে চেষ্টা কৰা। কমিউনিকেশ্যন ইজ দ্য most important thing in this world. আজি তোমাৰ স্কিলছ আছে, that is fine, but you have to sell yourself also. কালি চাকৰিৰ কাৰণে তুমি যেতিয়া ইণ্টাৰভিউ দিবা, তেতিয়া তুমি তোমাৰ নিজৰ বিষয়েও ক'ব লাগিব তাৰমানে। চ' কমিউনিকেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু মই ভাবোঁ ইণ্ডিয়াত, আমাৰ ভাৰতবৰ্ষত ছাকচেছফুল হ'বৰ কাৰণে কমিউনিকেশ্যন ইজ দ্য most important ক্ৰাইটেৰিয়া। আজি পলিটিক্সতে চাওক, কমিউনিকেশ্যন কেনেকুৱা ইম্পৰ্টেণ্ট হয়, লেকচাৰাৰ হ'ব লাগিলে কেনেকৈ কমিউনিকেশ্যন ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া এটা হৈ যায়। যিকোনো সময়ত মাৰ্কেটিঙৰ চাকৰি হওক, নাইবা নিজৰ অফিচৰ লগত কমিউনিকেট কৰিবৰ কাৰণে, নাইবা প্ৰমোশ্যন পাবৰ কাৰণে, কমিউনিকেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কমিউনিকেশ্যন ইজ দ্য পাৰ্ট অফ এ ফিজিঅ'লজি। সেই বিষয়ে মই পিছত বাৰু কথা পাতিম তোমালোকৰ, বাট মই মাজে মাজে এইবিলাক কথা এইকাৰণেই কওঁ যে কি অসমৰ ল'ৰা ছোৱালীবিলাক ছাকচেছ হ'ব লাগে। কাৰণ মই বহু দেশৰ, বহু ৰাজ্যৰ ষ্টুডেণ্টবিলাকক দেখা পাইছোঁ, তেওঁলোকৰ যিটো ৰুটছ হয়, যিটো তেওঁলোকৰ মানে মই ক'ব বিচাৰিছোঁ, যিটো তেওঁলোকৰ মানে সৰুতে যিটো চাইল্ডহুড কেয়াৰ হয়, সেইটো বহুত ইম্প্ৰুভড হয়, বহুত ডেভেলপড হয়। কিন্তু এনেকুৱা নহয় যে কি আমি শিকিব নোৱাৰোঁ, এতিয়া ক্লাছ 10 পাৰ হোৱাৰ পিছত, ক্লাছ 12 পাৰ হোৱাৰ পিছত আমি যেন শিকিব নোৱাৰোঁ, সেইটো নহয়। আমিও এতিয়া বাহিৰত অহাৰ পিছত দেখি দেখি শিকিছোঁ। গতিকে কিছুমান বস্তু যদিও আমি চাইল্ডহুড অৱস্থাত নাপালোঁ, মা দেউতাই আমাক দিব নোৱাৰিলে, তথাপি আমি সেইখিনি ডাঙৰ হোৱাৰ পিছত শিকিব পাৰোঁ। গতিকে কেতিয়াও নিজকে আণ্ডাৰ এষ্টিমেট নকৰিবা যে কি মই দুখীয়া ঘৰৰ ল'ৰা, মই দুখীয়া ঘৰৰ ছোৱালী, মই মা দেউতাই মোক এইটো দিব নোৱাৰিলে, মই এইটো নাপালোঁ সৰুতে। সেইবিলাক
মানে চিন্তা কৰিব নালাগে এতিয়া বৰ্তমান ইকনমিটো এনেকুৱা হৈছে যে কি তুমি পাৰ্ট টাইম চাকৰি কৰিও নিজৰ এডুকেশ্যনটো ফাণ্ড কৰিব পাৰা তুমি নিজক স্বাৱলম্বী কৰিবৰ কাৰণে হয়তো বহু ধৰণৰ মানে পাৰ্ট টাইম চাকৰি আছে নাইবা তুমি যদি সৰুতে যদি মানে যদি তুমি শিকিছা নাইবা যদি শিকিবৰ ইচ্ছা আছে কিছুমান মানে ভোকেশ্যনেল কোৰ্চেছ কৰিও তুমি শিকিব পাৰা সেইবিলাক অল্টাৰনেটিভ কেৰিয়াৰ অপশ্যন হিচাপে তোমাৰ হায়াৰ এডুকেশ্যনটো ফাণ্ড কৰিবৰ কাৰণে একোটা সৰু সুৰা কাম বুলিয়ে ধৰি লোৱা বৰ্তমান আৰু তেনেকে আগবাঢ়ি যাবা এটা কথা কি গোয়িং ফৰৱাৰ্ড কম্পিটিশ্যন বহুত হ'ব সকলো ফালে কম্পিটিশ্যন বাঢ়িব ইকনমিক্স কম্পিটিশ্যন বাঢ়িব তোমাৰ চাকৰিৰ কম্পিটিশ্যন বাঢ়িব বিজনেছৰ কম্পিটিশ্যন বাঢ়িব গতিকে নিজক স্কিল্ড কৰি লোৱা সেইটোৱে ইম্পৰ্টেণ্ট হ'ব সেই স্কিলটো কৰবাত নহয় কৰবাত কামত আহিবই তাৰমানে যদি তুমি পলিটিকেল চায়েন্সত গুড ছাবজেক্ট মেটাৰ এক্সপাৰ্ট হয় তুমি পলিটিকেল চায়েন্সৰ টিচাৰ হ'ব পাৰা টিউটৰ হ'ব পাৰা নাইবা প্ৰফেচাৰ লেকচাৰাৰ হ'ব পাৰা নাইবা নিজে এজন ইনফ্লুৱেঞ্চাৰ হ'ব পাৰা পলিটিকেল চায়েন্সৰ হৈ পেলাই তাৰপিছত তুমি নিজে পলিটিক্সতো যাব পাৰা নাইবা পলিটিকেল লিডাৰসকলক সহায় কৰিব পাৰা উইথ ইয়ৰ আইডিয়াছ অ'কে দেন ইকনমিক্স তাৰপিছত ফিজিক্স মেথমেটিক্স তেওঁলোকে যদি ভাল হয় তোমালোকে যদি এইকেইটা ছাবজেক্টত ভাল হোৱা তেনেহ'লে তোমালোকৰ ফিউচাৰটো অকমান বেছি ব্ৰাইটাৰ যেন লাগে কাৰণ গোয়িং ফৰৱাৰ্ড গোটেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সেই হওক ডাটা এনালিটিক্সেই হওক এইবিলাকত চায়েন্স ফিজিক্স মেথমেটিক্স এইবিলাকৰ বহুত দৰকাৰ হ'ব দেন গোয়িং ফৰৱাৰ্ড নন চাইণ্টিফিক ষ্টুডেণ্টছ যিবিলাক হয় ধৰা সাইকোলজি হৈ গ'ল ফিজিঅ'লজি হৈ গ'ল তাৰপিছত তোমাৰ ছ'চিয়েল ছাৰ্ভিচেছ হৈ গ'ল এওঁলোকৰো বহুখিনি চাকৰি নাইবা কেৰিয়াৰ প্ৰস্পেক্টছ আছে কাৰণ ইন ফিউচাৰ মানুহবিলাক যেনে ধৰণে ডিপ্ৰেশ্যনৰ ফালে গৈছে ডিষ্ট্ৰেকশ্যনৰ ফালে গৈছে নাইবা নতুন ধৰণৰ ডিজিজেছবিলাক আহিছে মানুহ নাইবা যুদ্ধবিলাক হৈছে হঠাতে নতুন ধৰণৰ ধ্বংস হৈ গৈছে বানপানী হৈছে নাইবা এক্ট অফ গড কিছুমান হৈ যায় যাৰ ফলত আমি শ্বক হৈ যাওঁ যাৰ কাৰণে আমাৰ সাইকোলজিকেল ডিছঅৰ্ডাৰ পৰ্যন্ত হৈ যায় তো সেইবিলাকৰ কাৰণেও বহুখিনি ধৰণৰ কেৰিয়াৰ প্ৰস্পেক্টছ তোমালোকৰ আগবাঢ়ি যাব য'ত তুমি মাইণ্ডফুলনেছ কাউন্সিলৰ হ'ব পাৰা নাইবা কেয়াৰ টেকাৰ হিচাপে থাকিব পাৰা কিছুমান বয়সস্থ মানুহৰ কাৰণে মানে আৰু বহু ধৰণৰ যিবিলাক এডিকশ্যনছ হৈ পেলাই যিবিলাকে ৰিহেবত থাকে তেওঁলোকৰ কাৰণে তুমি ৰিহেব মেনেজমেণ্ট কৰিবৰ কাৰণে সাইকোলজি দেন ছ'চিয়'লজি দেন ছ'চিয়েল ছাৰ্ভিচ এই ছাবজেক্টবিলাকে সহায় কৰিব গতিকে বহুখিনি মানে প্ৰস্পেক্টছ আছে সকলো ছাবজেক্টৰে তাৰমানে কোনো ছাবজেক্টৰে চৰকাৰে কোনো ছাবজেক্ট এই কাৰণে এনেই দি থোৱা নাই যাৰ কাৰণে আমাৰ সময়বিলাক নষ্ট হয় গোয়িং ফৰৱাৰ্ড ছ'চিয়েল ছাৰ্ভিচত যদি ভাল হোৱা তুমি ছ'চিয়লজিৰ ফালে যাব পাৰা সাইকোলজিত ভাল হ'লে তুমি ইউ কেন বি এ সাইকোলজিষ্ট ইউ কেন বি এ কেৰিয়াৰ কাউন্সিলাৰ ইউ কেন বি এ ৰিহেব কাউন্সিলাৰ ইউ কেন বি এনিথিং ৰিলেটেড টু ছ'চিয়েল ছাৰ্ভিচেছ অৰ মেবি পাৰ্চনেলিটি ডেভেলপমেণ্ট অফিচাৰ পৰ্যন্ত হৈ যাব পাৰা ইন ফিউচাৰ তো আজিকালি এই কেৰিয়াৰ গাইডেন্সবোৰ এভেইলেবল অনলাইন আজিকালি তাৰ কাৰণে মোৰ কথাটোৱে যে সঁচা নাইবা মোৰ কথাটোৱে যে শুনিব লাগে সেইটো নহয় তোমালোকে নিজৰ কেপেবিলিটিজ হিচাপে নিজকে ৰিচাৰ্চ কৰি নিজে ডিচাইড কৰি ল'বা হুইচ পাথ ইজ গুড ফৰ ইউ কাৰণ ইউ আৰ দ্য বেষ্ট পাৰ্চন টু জাজ ইয়ৰ চেল্ফ কি তুমি কি কৰিব বিচাৰা ইন ফিউচাৰ তুমি ছাবজেক্ট মেটাৰ এক্সপাৰ্ট হোৱা এইটো ছাবজেক্টত গতিকে ইউ কেৰি ফৰৱাৰ্ড উইথ ডেট ছাবজেক্ট have an alternative career যিটোৱে তোমাক হয়তো মানে সাপোৰ্ট কৰিব পাৰে ইয়ৰ কেৰিয়াৰ গ্ৰোথত হেনুকাকে এটা অল্টাৰনেটিভ কেৰিয়াৰ লৈ লোৱা আৰু নিজকে ফোকাস কৰি ডিসিপ্লিন ওয়ে আগবাঢ়ি গৈ থকা তোমালোক সৰু ল'ৰা ছোৱালী হয় ক্লাছ 10 পাছ হৈছাহে মাত্ৰ ক্লাছ 12 পাছ হৈছাহে মাত্ৰ গতিকে আৰু দেখিবৰ কাৰণে বহুখিনি আছে গতিকে মোৰ শুভেচ্ছা থাকিল আৰু সদায় যিসকলে নিজৰ ঘৰৰ পৰা এতিয়া বাহিৰত আহি হোষ্টেলত থাকিবা নাইবা পেইং গেষ্ট হিচাপে থাকিবা
তোমালোকক মই এইটো কথাই কওঁ যে কি মা দেউতাই বহু আশা কৰি তোমালোকক পঠাইছে তেওঁলোকে যিটো সপোন পূৰা কৰিব নোৱাৰিলে সেইটো তোমালোকৰ থ্ৰুৰে চাব বিচাৰিছে সেইটো সফল হোৱাটো বিচাৰিছে গতিকে ভুল পথেৰে যোৱাৰ আগতে তোমালোকে সদায় মা দেউতাৰ কথা ভাবিবা ল'ৰাসকলৰ কথা বিশেষকৈ মই কৈছোঁ তোমালোকে আজিকালি চেলেঞ্জেছ বিলাক বহুত হৈছে তোমালোকে নিজৰ মা দেউতাকো চাব লাগিব নিজৰ ভণ্টি নাইবা ভাইটিসকলকো চাব লাগিব ইন ফিউচাৰ প্লাছ নিজৰ ফেমিলিও কৰিব লাগিব গতিকে তোমালোকে সদায় সচেতন হৈ থকাটো বহুত দৰকাৰ আৰু যিবিলাক মানে দ্ৰব্য বুলি কওঁ মই যিবিলাক বস্তু তোমালোকক এডিকশ্যনৰ ফালে লৈ যায় ধৰা যিটো স্বাস্থ্যৰ কাৰণে ভাল নহয় ধৰা তোমাৰ গুটখা জাতীয় বস্তু টবেকো এণ্ড এলকহল এইবিলাকৰ পৰা অলপ দূৰত থকাটো বেছি ভাল হ'ব মানে যাতে এইটো এটা হেবিটত পৰিণত হৈ নাযায় নহ'লে ৰিহেবৰ ফালে যাবলগীয়া হৈ যায় ৰিহেবত যোৱাৰ লগে লগে টকা পইচাৰ কথা আহি পৰে আৰু ষ্ট্ৰেছ ফেমিলিত যিটো ষ্ট্ৰেছ আহি পৰে আৰু যিহেতু আমি এখন সহজ সৰল সমাজৰ নাগৰিক হয় গতিকে সামাজিক যিটো ফেইলৰ হয় মা দেউতাই যিটো সমাজত গৰিহণা পায় সেইটো চবতছে ডাঙৰ কথা হৈ পৰে গতিকে সেইবিলাকলৈকে যোৱাৰ আগতে তোমালোকে এইবিলাক নিজকে সংযত ৰাখি বচাই ৰাখিবা নিজকে বেয়াৰ ফালৰ পৰা বচাই ৰাখিবা ভালটো যিমান পাৰা ল'বা আৰু বেয়াটোৰ পৰা দূৰত থকাটো মই বিচাৰোঁ লাষ্ট নট দ্য লিষ্ট তোমালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নাইবা ছ'চিয়েল মিডিয়াৰ পাৱাৰটোৰ ওপৰত বহু কথা বেলেগৰ পৰা শুনি ইগন'ৰ নকৰিবা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পাৱাৰ এতিয়া বহুত আছে আৰু পাৱাৰটো বাঢ়ি গৈ আছে গতিকে তোমালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰিলেটেড যিবিলাক হয় যিখিনি নলেজ তোমালোকক বেছিক জানিব লাগে সেইবিলাকৰ ওপৰত হেৰি কৰা মানে শিকিবৰ কাৰণে চেষ্টা কৰা জাষ্ট create an awareness within yourself কি artificial intelligence কি হয় আৰু artificial intelligence আমাক ফিউচাৰটো কলৈকে লৈ গৈ আছে দেন social mediaৰ যিটো ইম্পৰ্টেন্স হয় যিটো social mediaৰ পজিটিভ সাইডছ হয় সেইটোৰ ফালে লক্ষ্য ৰাখিবা আৰু বহুতে কয় ভাল ছাত্ৰ নাইবা ভাল ছাত্ৰী হ'বৰ কাৰণে স্মাৰ্টফোনৰ দৰকাৰ নাই স্মাৰ্টফোনৰ বহুত দৰকাৰ আছে এই কাৰণে স্মাৰ্টফোনটো অকল ফোনেই নহয় আজিকালি এইটো তোমাৰ এটা টোটেল আইডেন্টিটি হৈ গৈছে স্মাৰ্টফোনত তোমাৰ নিজৰ সকলোবোৰ ডকুমেন্টেশন থাকিব স্মাৰ্টফোনত তুমি তোমাৰ বেংকিং ডিটেইলছ বিলাক ৰাখিব পাৰা স্মাৰ্টফোনত তুমি তোমাৰ নিজৰ টিউটৰিয়েলছে হওক নাইবা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিবিলাক এপছ থাকে সেইবিলাক তুমি ৰাখিব পাৰা গতিকে স্মাৰ্টফোনে তোমাৰ কেৰিয়াৰ ধ্বংস নকৰে ইটছ নট হোৱাট ইটছ হাউ মানে তুমি যদি সেই স্মাৰ্টফোনটো যদি নিজৰ এডিকশ্যনৰ কাৰণে নন ষ্টপ যদি তুমি স্ক্ৰলিং কৰি থকা আননেচেচাৰী আইটেমছবিলাক তেতিয়াহ'লে হয়তো ডেট উইল বি এ নিগেটিভ item for you that will create a negative impact in your life so সেইটো বস্তু মনত ৰাখিবা স্মাৰ্টফোন ৰাখিবা কিন্তু নিজৰ বেনিফিটৰ কাৰণে নিজৰ আইডেন্টিটিৰ কাৰণে ৰাখিবা কিন্তু don't make the smartphone use you তোমাক যদি ইউজ কৰে তুমি যদি ইনষ্টাগ্ৰামত স্ক্ৰল কৰি থাকা ফেচবুকত স্ক্ৰল কৰি থাকা নাইবা বেলেগ আননেচেচাৰী এপবিলাকত স্ক্ৰলিং কৰি সময়বিলাক নষ্ট কৰা তেতিয়াহ'লে তোমাৰ নিজৰ সময়বিলাক নষ্ট হ'ব প্লাছ ফিজিকেলি মেণ্টেলি ইউ উইল বি ডিষ্ট্ৰেছড এক্সহষ্টেড তুমি যদি মিছলিনিয়াছ বস্তু চাই থাকা তুমি মিছলিনিয়াছ ৰিজাল্টেই পাবা তুমি যদি 10টা বেলেগ বেলেগ ধৰণৰ বস্তু ফাঁচাই থাকা তুমি 10টা বেলেগ বেলেগ ধৰণৰ বস্তু তোমাৰ ব্ৰেইনে প্ৰচেছ কৰিব যাৰ ফলত তোমাৰ যিটো মেইন গোল সেই গোলটোৰ পৰা তোমাৰ ব্ৰেইনে আঁতৰাই ৰাখিব সো তুমি নজনাকৈ বহুত দূৰলৈ গুচি যাবা তুমি তোমাৰ গোলৰ পৰা তেতিয়া লগে লগে তুমি নিজেই ডিপ্ৰেছ হৈ যাবা নিজেই ৰিগ্ৰেট কৰিবা নিজেই ৰিয়েলাইজ কৰিবা যে কি মোৰ কি হৈ গ'ল মইতো ধৰা ফৰ এক্সাম্পল আমি বহু দেখিছোঁ ল'ৰা হওক বা ছোৱালীয়ে হওক মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পায় কিন্তু হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন পায় লগে লগে তেওঁলোকৰ ডাউনফল হৈ যায় কিহৰ কাৰণে বিকজ তেওঁলোকে নিজৰ ফ'কাছটো হেৰুৱাই পেলাইছিলে কাৰণ তেওঁলোকে ফাৰ্ষ্ট ডিভিজন মেট্ৰিকত পাইছে মানে দে আৰ ইণ্টেলিজেণ্ট
হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ ইণ্টেলিজেঞ্চটো আৰু গ্ৰ' হ'ব লাগে বিকজ এজ ইউ গ্ৰ' ইয়ৰ ইণ্টেলিজেঞ্চ গ্ৰ'জ ৰাইট চ' সেইটো নহয় এইকাৰণে তুমি ইউ লুজ দ্য ফ'কাছ ফ্ৰম দ্য মেইন থিং গতিকে ফ'কাছটো নিজৰ ওপৰত ৰাখিবা ডেইলি ডিচিপ্লিনৰ ওপৰত মই কেইটামান কথা আকৌ ইন ফিউচাৰ মানে আহি পেলাই ক'ম বাট বি পজিটিভ মানে এইটোৱে কি বি আণ্ডাৰ ইয়ৰ অ'ন কণ্ট্ৰল প্ৰেজেণ্ট ষ্টেট অফ মাইণ্ডত থাকিবা প্ৰেজেণ্টত থাকিবা ডোণ্ট এলাউ এনিবডি টু ডিষ্ট্ৰেক্ট ইউ অৰ ডিষ্টাৰ্ব ইউ just be on yourself and look for a better career in the future so that you can take care of yourself, you can take care of your family, you can take care of your relatives, and in future who knows you will be able to take care of your state, you will be able to take care of your district, you will be able to take care of your country. All right, thank you. আৰু আকৌ এবাৰ সকলোকে মোৰ শুভেচ্ছা হাই ছেকেণ্ডাৰী আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল থেংক ইউ